Hi friends, কি খবৰ? মই মাইনি আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেল মৰম এন্টাৰটেইনমেন্টৰ অন্য এটা ভিডিঅ লৈ। আৰু আজি মই ঘৰতে এনেই আছো। মোৰ এযোৰ উকা কাপোৰ আছিল, ভাবিলো কাপোৰযোৰত অকনমান ফেব্ৰিক কৰি লওঁ, পিন্ধিব পাৰিম। মানে উকা কাপোৰযোৰ পিন্ধিবলে ভাল নালাগে, সেইকাৰণে ভাবিলো অকনমান ধুনীয়া কৰি লওঁ আৰু আপোনালোককো দেখাওঁ কেনেকৈ কৰোঁ, কি ফুল কৰোঁ, সকলোবোৰ আপোনালোকক ভাবিলো দেখাওঁ আৰু তাৰ আগতে একাপ চাহ খাই লওঁ দেই। বাকী মই এনেই থাকি ভাল নাপাওঁ, কাৰণ মানে কিবা এটা কৰোঁ লাগি থাকে, সেইকাৰণে যি পাওঁ যি মন যায় তাকেই কৰি থাকোঁ আৰু আপোনালোককো দেখাই থাকোঁ মাজে মাজে। আৰু আজিও ভাবিলোঁ এইখিনি অকণমান আপোনালোকক দেখাওঁ। কাপোৰযোৰ হৈছে এইযোৰ উকা হয়, একেবাৰে একো নাই, মই নিজেই বোৱা আছিলে, আগতে বৈছিলোঁ। কাপোৰযোৰত একেবাৰে একো নাই, সম্পূৰ্ণ উকা হয়। আৰু ফুলপাহ হৈছে এইপাহ, তাই আগত দেখাই আছে, এইপাহ হৈছে ফুলপাহ, একেবাৰে চিম্পল, বেছি বিশেষ একো নহয়, কাৰণ মই ইমান বেছি কৰিবও নাজানো, সেইকাৰণে একেবাৰে চিম্পলকৈ অকণমান কিবা এটা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনে পালে। ভালকৈ নাজানে, মই শিকাই দিছোঁ, কিন্তু ইমানো ভালকৈ নাজানে ভিডিঅ'বিলাক দি থাকে। শিকোৱা নাই, মই শিকাই দিছোঁ ধুনীয়াকৈ। নাই শিকোৱা, এনে ক'লে তাই মামীয়েকৰ ছাপোৰ্টাৰ। শিকাই কৰি দিছোঁ, মই অলপ জানো যে আগতে কৰা অভ্যাস এটা আছেতো। তুমি কি কৰিছিলা? একো নাই, কাৰণ এনে আহি কিনে কৈ থৈ গ'ল। এতিয়া গোটেই কাপোৰযোৰত ফুলপাহ ধুনীয়াকৈ আঁকি লওঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া এই ফুলপাহ ধুনীয়াকৈ কাপোৰখনৰ তলত দি ল'ম। মই ইয়াতে দুটা লাইন কৰিছোঁ, এটা লাইন অলৰেডি অঁকা হৈছে, ইয়াত বাৰু কেমেৰাত ধৰিব নোৱাৰিব, আৰু এটা লাইন আঁকিম। আৰু এতিয়া অঁকা আৰম্ভ কৰি দিলোঁ। দেখাত যিমান ইজি যেন লাগে, কিন্তু ইমান ইজি নহয়। তাৰমানে এপাহ ফুল যদি আঁকিবলৈ লৈছোঁ, ফুলপাহ সম্পূৰ্ণ কমপ্লিট কৰিব লাগিব, নহ'লে পিছত আকৌ নিমিলা হৈ যায়। গতিকে অকণমান কষ্ট হৈছে মোৰো, কিন্তু আৰম্ভ কৰিছোঁ যেতিয়া শেষটো কৰিবই লাগিব, নহয় জানো? আৰু এতিয়া ফুলখিনি অঁকা সম্পূৰ্ণ হৈ গ'ল, আৰু মই কালাৰ কৰিবৰ কাৰণে সকলো ৰেডি কৰি লৈছোঁ। তাৰ কাৰণে মই এটা ফ্ৰেম লৈছোঁ আৰু দুটা কালাৰৰ ফেব্ৰিক, হোৱাইট আৰু গল্ডেন কালাৰ ফেব্ৰিক লৈছোঁ এখন প্লেটত, আৰু এডাল ব্ৰাছ। ফ্ৰেমটো নহ'লেও হয়, কিন্তু হ'লে সুবিধা হয়, গতিকে মই ফ্ৰেমটোত ধুনীয়াকৈ লগাই ল'ম। আৰু প্ৰথমে মই হোৱাইট কালাৰ ফুলপাহ কৰিম, তাৰ কাৰণে হোৱাইট কালাৰ অলপ ফেব্ৰিক প্লেটখনত দি ল'লোঁ, আৰু তাৰপিছত এইটো হাতত মিডিয়াম 2 বুলি কোৱা হয়, যিটো ৱাটাৰপ্ৰুফ হয়। যিহেতু কাপোৰযোৰ ধুব লাগিব, যদি অকল ফেব্ৰিকটো দিওঁ হয়তো গুচি যাব পাৰে, গতিকে তাৰ লগত মই 2 ড্ৰপছমান মিডিয়াম 2 যিটো ৱাটাৰপ্ৰুফ কালাৰ হয় সেইটো মিক্স কৰি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ ফুলপাহ কৰিম, আৰু তাৰ আগত মিডিয়াম 2 আৰু কালাৰটো মিক্স কৰি লৈছোঁ। ইয়াতে মই দুপাহমান কৰিলোঁ, এপাহ হোৱাইট আৰু এপাহ গল্ডেন, এনেকৈ কৰিছিলোঁ, আৰু এটা ছাইড কৰা হ'ল, আৰু এইটো ছাইড এতিয়া কৰিম। তাৰ কাৰণে ধুনীয়াকৈ ফ্ৰেমটো লগাই ল'ম এপাহ ফুলত। এতিয়া ফুলপাহ যেনেকৈ অঁকা আছে তেনেকৈ ব্ৰাছডালেৰে কালাৰ কৰি যাম। এতিয়া ফুলপাহ প্ৰায়খিনি অঁকা হৈছেই, আৰু ফুলপাহ আৰু ধুনীয়া কৰিবৰ কাৰণে এইটো আউটলাইনাৰ হয়, গ্লিটাৰ আউটলাইনাৰ বুলি কোৱা হয়। এইটো ফুলপাহৰ চাইডে চাইডে ধুনীয়াকৈ আঁকি দিম। এইটোৱে ফুলপাহ আৰু বেছি আকৰ্ষণীয় কৰিব। এটা জিলিকনি আনিব। আৰু এতিয়া এপাহ ফুল সম্পূৰ্ণ হৈ গ'ল। ফুলপাহ খুব বেছি মৰম লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু খুব ধুনীয়া লাগিছে। ইমান বেছি কৰিব নাজানো যদিও প্ৰথমবাৰেই কৰিছোঁ, কিন্তু বেয়া লগা নাই বাৰু, ভাল লাগিছে। তেনেকৈ এপাহ এপাহকৈ গোটেই কাপোৰযোৰ কৰি সম্পূৰ্ণ কৰিলোঁ, আৰু গোটেই কাপোৰযোৰ হৈছে এইযোৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপুনি যদি মোৰ ভিডিঅ' আজি প্ৰথম চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, এনেধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে।
আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব বাই বাই